গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু সঞ্জীৱ কিং ইজ বেক ইউটিউব চেনেল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগত জনাইছোঁ আৰু থাম্বনেইলখন চাই গমে পাইছে চাগে নামঘৰৰ গোটেইখিনি বস্তু মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি So guys, পালো আঠখেলীয়া নামঘৰ গাড়ীখন বৰ্তমান থলোঁ আৰু নামঘৰলৈকে যাম গোটেইখিনি দেখাব চেষ্টা কৰিম ক'ত কি আছে চবে দেখা পাইছে তথাপিও একবাৰ মই 2 নম্বৰবাৰ আহিছোঁ আৰু এবাৰ আগতে আহিছিলোঁ এইবাৰ মানে ব্লগ বনাইছোঁ সব আপোনালোকে চাই থাকিব গাড়ীৰ পৰা নামো ধুতি পিন্ধিব লাগে পেণ্ট মই ধুতি আনিছোঁ কিন্তু কুৰ্তাও আছে কুৰ্তাটো পিন্ধিলে মানে ধুতিটো নিপিন্ধিলে হয় বুলি কয় তো চাওঁ ধুতিখন পিন্ধিব বৰ এলাহ লাগে মানে গাইছ তো বলক গৈ থাকো আগলৈকে লোৱা কি মানে তো গাইছ দোকানত আহি পালোঁ মানে কুৰ্তাটো পিন্ধি লৈছোঁ ধুতি পিন্ধা নাই ধুতিখন মোনাত লৈ লৈছোঁ আৰু অলপমান কিবা কিবি যেতিয়া শৰাই দিম আৰু প্ৰসাদৰ কাৰণে কিবা কিবি লৈ লওঁ এইবোৰ বস্তু কি কি থাকে এতিয়া দিব পৰা সময় আছে নাই পাৰিম অঁ এই নিবৰ কাৰণে ৰখিব লাগিব নি কিবা এতিয়াই দি দিব ন অঁ গাইছ শৰাই এখন লৈ লৈছোঁ কি কি ইয়াত দিয়ে মই দেখুৱাই দিছোঁ বাৰু অঁ গাইছ মেইন গেটখন আহি পালোঁ ইয়াত লিখা আছে বাটচৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু মই প্ৰসাদৰ বস্তুখিনি লৈ ল'লোঁ ইয়াতে আৰু মোক পিছা কৰি আছে তো এইখিনি এণ্ট্ৰি আৰু ভিতৰত কিবা কিবি আছে দেখাম মই গাইছ এইটো হ'ল শৰাই দিব লগা মানে ৰাস্তাটো হাই বুলি কয় এইটো হ'ল আঠখেলীয়া নামঘৰৰ য'ত মানে চাকি বন্তি য'ত জ্বলায় এইটো জেগাটো এইটো এইটো হ'ল গাইছ মেইন চাকি দিয়া মই ক'লোৱে আৰু ইয়াতে বহুত দূৰৰ পৰা মানে ইয়াতে আহে চাকি বন্তি জ্বলাবলৈ চ' ময়ো আহি পালোঁ আজি আনিলে ভগৱানে তাৰ কাৰণে বহুত বহুত ধন্যবাদ এতিয়া চাকিখিনি জ্বলাই লওঁ তাৰপিছত আৰু কথা পাতি আছোঁ এইফালে কিবা কিবি দেখা জেগা আছে দেখাবৰ কাৰণে মই চেষ্টা কৰিম এইটো হ'ল মেইন নামঘৰটো প্ৰসাদ চসাদ আগতে ভোগ চোগ ইয়াতে দিছিলে বৰ্তমান গম নাপাওঁ বাৰু ভিতৰখন ঠিক এনেকুৱাই এটা সেৱা কৰি লওঁ ইয়াতেও
গাইজ সেৱাটো কাঢ়ি ল'লোঁ, খুব ভাল লাগিলে, মনত শান্তি। আহিম বুলি আশা কৰি আছিলোঁ আৰু আশাটো পূৰণ হ'ল। এতিয়া অকণমান দেৰি ইয়াতে থাকিম আৰু যি প্ৰসাদ মানে শৰাই দিছিলোঁ, শৰাইৰ পৰা আমাকো অকণমান গৃহস্থক যোনে দিয়ে তেখেতসকলে অকণমান ঘূৰাই দিয়ে, সেইখিনি লৈ আৰু অলপ দেৰি থাকি যামগৈ আৰু। কথা কৈ আছে গাইজ, নামঘৰৰ পৰা আহিলোঁ, পেট ভৰা বস্তু তেনেকৈ পোৱা নাই, এতিয়া ফুচকাকে খাই লওঁ আৰু। এয়া ফুচকা বনাব দিছোঁ আৰু আমাৰ পোৱালিটোক এইটো কিনি দিলোঁ। আৰু এইটো কোনে খাব? এইটো কিমান প্লেট? 20 টকা। এইটো পেলাবহি। গাইজ, কষ্টিউম চেঞ্জ কৰি ল'লোঁ, কুৰ্তা চেঞ্জ হৈ গ'ল, টি চাৰ্টটো পিন্ধি ল'লোঁ। কুৰ্তাটো পিন্ধি থাকিব নোৱাৰে কাৰণ বিৰাট গৰম, বহুত বেছি গৰম। এই গাড়ীতে AC লগাই দিছোঁ, অলপ দেৰি এনেকৈ চলাই থৈ দিছোঁ, নোৱাৰি মানে গাড়ী গৰম হৈ গৈছে। চ' এতিয়া বহু একো বিশেষ খোৱা হোৱা নাই, ফুচকা খালোঁ, দেখাইছিলোঁ। এতিয়া কিবা এটা খাওঁ, ৰাস্তাত কি পাওঁ চাওঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আঠখেলীয়া নামঘৰটো দেখাম বুলি আহিছিলোঁ। তো ইয়াৰ পিছত অকণমান সময় আছোঁ, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। চ' গাইজ, আহি পালোঁ, কিবা এটা খালোঁ, এইবোৰ ইমান দেখাই নাথাকিলোঁ আৰু। খাই কিনে আহিলোঁ। মইতো আছোঁ বৰ্তমান গোলাঘাট আৰু আজি নামঘৰ গ'লোঁ আৰু 2 দিনমান আছোঁ, তাৰপিছত গুৱাহাটী যাম আৰু নিজৰ বেলেগ কাম হ'ব, আপোনালোকক দেখুৱাম। যদি আজিৰ ভিডিঅ' চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটোৰ নাম মনত ৰাখিব, সঞ্জীৱ কিং ইজ বেক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আৰু আজিলৈ বিদায়। জয় অসম আৰু জয় হিন্দ।